মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি অনুশীলনী 4.3 2 নম্বৰ কেনেকৈ সমীকৰণটো গঠন কৰিব লাগে আৰু সমাধান কৰিব লাগে আমি শিকি চাওঁ। চোৱাচোন, অমল, ৰমেন আৰু অনুপৰ পকেটত থকা মাৰ্বলৰ সংখ্যা এনেধৰণৰ। ৰমেনৰ দুয়ো পকেটত মিলি থকা মাৰ্বল অমলৰ পকেটত থকা মাৰ্বলৰ দুগুণ। অনুপৰ পকেটত থকা মাৰ্বলৰ সংখ্যা 11। তেওঁলোকৰ তিনিওজনৰ লগত থকা মাৰ্বলৰ সংখ্যা 50টা হ'লে ৰমেন আৰু অমলৰ লগত থকা মাৰ্বলৰ সংখ্যা কিমান? আমাক ৰমেন আৰু অমলৰ মাৰ্বলৰ সংখ্যা উলিয়াবলৈ দিছে, হয়নে? এতিয়া আমাক দিছে অমল, ৰমেন আৰু অনুপ, এই তিনিজন ল'ৰা আছে। এই তিনিজনৰ ভিতৰত অনুপৰ পকেটত মাৰ্বল আছে 11টা, আমাক দিয়া আছে। অনুপৰ পকেটত মুঠ মাৰ্বল আছে 11টা, হয়নে? কিন্তু ৰমেনৰ দুয়ো পকেটত মিলি থকা অমলৰ পকেটত থকা মাৰ্বলৰ দুগুণ বুলি কৈছে। অৰ্থাৎ ৰমেনৰ মাৰ্বলৰ সংখ্যা দিয়া নাই আৰু অমলৰ মাৰ্বলৰ সংখ্যা দিয়া নাই। কিন্তু আমাক এটা নিৰ্দেশ দিছে যে ৰমেনৰ দুয়ো পকেটত মিলি থকা মাৰ্বল অমলৰ পকেটত থকা মাৰ্বলৰ দুগুণ। অৰ্থাৎ অমলৰ পকেটত যিমান মাৰ্বল আছে সেই মাৰ্বলখিনিৰ দুগুণৰ পৰিমাণ হ'ব ৰমেনৰ পকেটত থকা মাৰ্বল। গতিকে আমি জানিব লাগিব অমলৰ পকেটত থকা মাৰ্বলৰ সংখ্যা কিমান, আৰু সেই অমলৰ পকেটত থকা মাৰ্বলৰ সংখ্যাটো যিমান হ'ব তাৰ দুগুণ হ'ব ৰমেনৰ মাৰ্বলৰ সংখ্যা। গতিকে এই বাক্যটোৰ পৰা আমি অমল আৰু ৰমেনৰ মাৰ্বলৰ সংখ্যা ধৰি ল'ব লাগিব। ধৰি লৈ আমাক অনুপৰ পকেটত থকা মাৰ্বলৰ সংখ্যাটো দিয়া আছে। সেই মাৰ্বলৰ সংখ্যাটো যদি গোটেইকেইটা মাৰ্বলৰ সংখ্যাটো যোগ কৰি দিওঁ তেনেহ'লে কিমান পাম? মুঠ 50টা মাৰ্বলৰ সংখ্যা পাম। সেইটো এটা সমীকৰণ হ'ব, হয়নে? সমীকৰণটোত আমাক ৰমেনৰ মাৰ্বল, অমলৰ মাৰ্বল আৰু অনুপৰ মাৰ্বল দিয়া আছে। আমি সেইকেইটা উলিয়াই ল'লে আমি কি কৰিব পাৰিম? সমীকৰণটো গঠন কৰিব পাৰিম, হ'লে? এতিয়া আমি ধৰি লওঁ যিহেতু ইয়াত ৰমেনৰ মাৰ্বল আৰু অমলৰ মাৰ্বল জনা নাই, হয়নে? কিন্তু আমাক নিৰ্দেশটো দিয়া আছে অমলৰ পকেটত থকা মাৰ্বলৰ দুগুণ হ'ব ৰমেনৰ মাৰ্বল। গতিকে অমলৰ পকেটত থকা মাৰ্বলৰ সংখ্যাটো আমি প্ৰথমতে জানিব লাগিব। অমলৰ পকেটত থকা মাৰ্বলৰ সংখ্যা ধৰি লোৱা হ'ল এটা চলক, অৰ্থাৎ x, y, z যিকোনো এটা, মানে ধৰা হ'ল অমলৰ পকেটত মাৰ্বল আছে সমান xটা, নে xটা মাৰ্বল আছে। এতিয়া অমলৰ পকেটত যদি xটা মাৰ্বল থাকে তেনেহ'লে ৰমেনৰ পকেটত থকা মাৰ্বলৰ সংখ্যা কিমান হ'ব? ইয়াৰ দুগুণ। অৰ্থাৎ ৰমেনৰ পকেটত মাৰ্বল আছে সমান ইয়াৰ দুগুণ, অৰ্থাৎ 2xটা। আমি ধৰি ল'লোঁ অমলৰ পকেটত মাৰ্বল আছে xটা, ৰমেনৰ পকেটত মাৰ্বল আছে 2xটা। অৰ্থাৎ আমি xৰ মানটো উলিয়ালে ইয়াত xৰ মানটো বহুৱাই দিয়াৰ লগে লগে আমি অমলৰ মাৰ্বলৰ পৰিমাণ পাই যাম আৰু ৰমেনৰ মাৰ্বলৰ পৰিমাণ পাই যাম। আৰু অনুপৰ মাৰ্বল দিয়া আছে। অনুপৰ পকেটত মাৰ্বল আছে সমান কিমান আছে? 11টা। সেইটো আগৰ পৰা দিয়া আছে আমাক, মানে মুঠ মাৰ্বল আছে সমান 50টা, হয়নে? এতিয়া এই
অমলৰ মাৰ্বল, ৰমেনৰ মাৰ্বল আৰু অনুপৰ মাৰ্বল গোটেইকেইটা যোগ কৰিলে কাৰ সমান হ'ব? মুঠ মাৰ্বল কেইটাৰ সমান হ'ব। সেইটোৱে হ'ব সমীকৰণ। হয়নে? প্ৰশ্নমতে আমাক প্ৰশ্নটোৰ ওপৰতে যিটো কৈছে আমি সেইমতে যোগ কৰিম। 1 যোগ 2x যোগ 11 অৰ্থাৎ অমলৰ মাৰ্বল যোগ ৰমেনৰ মাৰ্বল যোগ অনুপৰ মাৰ্বল সমান মুঠ মাৰ্বল। হ'লনে? এইটোৱে হ'ল সমীকৰণটো। আমি এনেকৈ সমীকৰণটো গঠন কৰিব পাৰোঁ। এতিয়া এই সমীকৰণটোক তোমালোকে সমাধান কৰি দিলে হৈ গ'ল। ইকুৱেল 2x x চলকযুক্ত পদকেইটা যোগ কৰি দিয়া। এইকেইটা সদিক পদ মানে 28x দুটা xৰ লগত এটা x যোগ হ'লে 3টা x হ'ল সমান এইটো ধ্ৰুৱক পদটোৰ সমান চিহ্ন সোঁপক্ষলৈ পক্ষান্তৰ কৰা। 50 - 11 11ক সোঁপক্ষলৈ পক্ষান্তৰ কৰি সোঁপক্ষলৈ পক্ষান্তৰ কৰা হৈছে। এতিয়া 28x সমান 50ৰ পৰা 11 বিয়োগ কৰি দিয়া থাকিলে 39 মানে সমান চিন 28x xৰ লগত 3 এটা পূৰণ হৈ আছে। পূৰণ হৈ থকা সংখ্যাটো সমান চিহ্ন সোঁপিনে লৈ যোৱা, নতুবা xৰ লগত পূৰণ হৈ থকা 3টো আঁতৰাবৰ কাৰণে অৰ্থাৎ xটো পৃথক কৰিবৰ কাৰণে xৰ লগত পূৰণ হৈ থকা সংখ্যাটোৰে দুই পক্ষকে হৰণ দি দিয়া হ'বনে? অৰ্থাৎ 28x/3 সমান 39/3 3ৰে উভয় পক্ষক হৰণ কৰি কটাকটি গৈছে। 3 3 হৰণ গৈছে। 3 39 খনৰে 3 3 39 হয়নে? এতেকে কি থাকি গ'ল? ইয়াত x থাকি গ'ল সমান ইয়াত থাকি গ'ল 13 অৰ্থাৎ xৰ মান পালোঁ আমি 13। xৰ মান পোৱাৰ লগে লগে তুমি অমলৰ পকেটত কিমান মাৰ্বল আছে ধৰি লৈছিলা নহয়? ধৰি লোৱা সংখ্যাটোত তুমি xৰ মানটো বহুৱাই দিয়াৰ লগে লগে তুমি অমলৰ পকেটত থকা মাৰ্বলৰ সংখ্যা পাবা আৰু ৰমেনৰ পকেটত থকা মাৰ্বলৰ সংখ্যা পাবা। হয়নে? এতেকে অমলৰ পকেটত মাৰ্বল আছে সমান xটা মানে কি 13টা মানে অমলৰ পকেটত 13টা মাৰ্বল আছে ওলাই গ'ল। হয়নে? এতেকে আৰু এটা কেঁচা ৰমেনৰ পকেটত মাৰ্বল আছে সমান কিমান হৈছিলে 2x হয়নে? 2x সমান 2 পূৰণ xৰ মান দি আছে 13 সমান 13 দুগুণ 26টা মানে মুঠতে কিমান হ'ব? অমলৰ পকেটত মাৰ্বল আছে 13টা আৰু ৰমেনৰ পকেটত মাৰ্বল আছে 26টা। এইটোৱে হ'ল তোমাৰ উত্তৰকেইটা শুদ্ধ হৈছেনে নাই তুমি পৰীক্ষা কৰি চাব পাৰা। পৰীক্ষা কেনেকৈ কৰিবা? পৰীক্ষা তুমি ছুটিকৈ কৰি চাব পাৰা। হয়নে? এই 3টাৰ মান অমলৰ পকেটত থকা মাৰ্বলৰ সংখ্যা, ৰমেনৰ পকেটত থকা মাৰ্বলৰ সংখ্যা আৰু অনুপৰ পকেটত থকা মাৰ্বলৰ সংখ্যা যদি যোগ কৰা তুমি কিমান পাবা? 50টা পাবানে নাই তুমি যোগ কৰি চোৱা। 13 যোগ 26 যোগ 11 সমান কি হ'ব? 50 হ'লে গতিকে উত্তৰটো শুদ্ধ। গতিকে অংকটো শুদ্ধ। বুজি পালানে? গতিকে এনেকৈ আমি পৰীক্ষা কৰি চাব পাৰোঁ। একেবাৰে সহজ মানে প্ৰশ্নটো ভালদৰে পঢ়িব লাগিব আৰু তাক কি দিয়া আছে কি দিয়া নাই ভালদৰে চাই তুমি সমীকৰণটো গঠন কৰিব যত্ন কৰিব লাগিব। ঠিক আছে? পাৰিবানে? ইয়াৰ পাছৰটো তুমি নিজে কৰিবলৈ চেষ্টা কৰা। থেংক ইউ।